নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI 291টা অফিচাৰ গ্ৰেড বিৰ ভেকেন্সিৰ নটিফিকেশ্যন দিছে, তাৰ ওপৰত আজিৰ এই ভিডিঅ'। যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে আৰু পছন্দ কৰিছে তেন্তে লাইক কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ সকলো ভিডিঅ' আপুনি পাব পাৰে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 291টা অফিচাৰ গ্ৰেড বিৰ ভেকেন্সিৰ নটিফিকেশ্যন জাৰি কৰিছে। তাৰে এক অফিচাৰ ইন গ্ৰেড বি DR জেনেৰেলৰ 222টা পোষ্ট, অফিচাৰ ইন গ্ৰেড বি DR DEPRৰ 38টা পোষ্ট, অফিচাৰ ইন গ্ৰেড বি DR DSIM 31টা পোষ্ট। বয়স 21 বছৰৰ পৰা 30 বছৰ। জানুৱাৰী 1 তাৰিখ 2023 মতে ST/SCৰ বাবে 5 বছৰ ৰেহাই, OBCৰ বাবে 3 বছৰ ৰেহাই, PWB জেনেৰেলৰ 10 বছৰ ৰেহাই, PWB SC/STৰ 15 বছৰ ৰেহাই, PWBDৰ OBCৰ 13 বছৰ ৰেহাই আছে। এডুকেশ্যন কোৱালিফিকেশ্যন: অফিচাৰ গ্ৰেড বি DR জেনেৰেলৰ গ্ৰেজুৱেশ্যন মিনিমাম 60% থাকিব লাগিব। ST/SCৰ PWৰ বাবে 50% থাকিলেও হ'ব বা পোষ্ট গ্ৰেজুৱেশ্যন মিনিমাম 55% মাৰ্কছ থাকিলেই হ'ব। মাষ্টাৰ্ছ ডিগ্ৰী ইকনমিক্সত মিনিমাম 55 মাৰ্কছ থাকিলেও হ'ব। মাষ্টাৰ ডিগ্ৰী ইন ফাইনেন্স উইথ মিনিমাম 50% মাৰ্কছ থাকিলেও হ'ব। PGDM MBA উইথ মিনিমাম 50% মাৰ্কছ থাকিলেও হ'ব। অফিচাৰ ইন গ্ৰেড বি DSIMৰ কোৱালিফিকেশ্যন হৈছে মাষ্টাৰ ডিগ্ৰী ইন ষ্টেটিষ্টিক্স, মেথামেটিকেল ইকনমিক্স বা মাষ্টাৰ ডিগ্ৰী ইন মেথছ 55% মাৰ্কছ থাকিলেও হ'ব বা ষ্টেটিক্স ডিগ্ৰী অফ ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউচনৰ পৰা মিনিমাম 55% মাৰ্কছ থাকিলেও হ'ব। এপ্লিকেশ্যন ফি: SC/ST PWBৰ বাবে 100 টকা ফিজ ভৰিব লাগিব। জেনেৰেল OBC EWSৰ বাবে 850 টকা ফিজ ভৰিব লাগিব। ষ্টাফৰ বাবে কোনো ফিজ ভৰিব নালাগে। এপ্লাই কৰাৰ আৰম্ভণি হৈছে 9 মে'ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 6 জুন 2023 সন্ধিয়া 6 বজালৈকে। ভিডিঅ'টি শেষ কৰাৰ আগতে কওঁ যে ইয়াৰ আগত দিয়া ভিডিঅ'সমূহৰ ভিতৰত পলিটেকনিকৰ এডমিশ্যন চলি আছে যাৰ লাষ্ট ডেট 5 মে', SSC CGL চলি আছে যাৰ লাষ্ট ডেট 3 মে', কটন ইউনিভাৰ্চিটি 4th গ্ৰেডৰ যাৰ লাষ্ট ডেট চলি আছে হ'ব 2 মে', এইমছ দিল্লীৰ অল ইণ্ডিয়া বেচিছ পোষ্ট আছিল 3055টা যাৰ লাষ্ট ডেট আছে 5 মে', নেহেৰু যুৱ কেন্দ্ৰ তাৰ লাষ্ট ডেট আছে 3 মে', SSC এক্সাম ডেট সম্পৰ্কে মোৰ এটি ভিডিঅ' আছে। গভট BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ লাষ্ট ডেট আছে 16 মে'। উল্লেখিত যিকেইটাৰ বিষয়ে কোৱা হ'ল এই সকলো ভিডিঅ' মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু লিংকসমূহ দিয়া থাকিব। আপোনালোকে নিজৰ চিনাকি বন্ধুসকলক শ্বেয়াৰ কৰিব পাৰিব। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে।